खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी सानजा उदालगुरिनि रंजालि बैसागु फोरबो खुंफुंनाय हाबाफारिया गोजोनै गोजोन जोबनानै थांबाय आरो बे समाव मख'नांगोन दि थांनाय गोलाव समनिफ्रायनो उदालगुरि जिल्लानि सिङाव थानाय गासै मोनद' दखरा दुलाराय बर' फरायसा आफादा थामहिनबा माजबाद दखरा दुलाराय बर' फरायसा आफाद बर' बाजार दखरा दुलाराय बर' फरायसा आफाद अरां दखरा दुलाराय बर' फरायसा आफाद रौता दखरा दुलाराय बर' फरायसा आफाद आरो नोलोबारि दखरा दुलाराय बर' फरायसा आफाद आरो बरसला दखरा बर' फरायसा आफादा जथायै गासै मोनद' दखरा दुलाराय बर' फरायसा आफादा जथायै बोसोरफ्रोमबो सानजा उदालगुरि मुङै मोनसे रंजालि बैसागु फोरबो खुंबोबाय थादों। थिग बेबायदिनो देग्लायबो गाजा गोमजायै सानजा उदालगुरि दखरा दुलाराय बर' फरायसा आफादा गाजा गोमजायै खुंफुंनाय जायो। बे हाबाफारिखौनो बर' बाजार दखरा दुलाराय बर' फरायसा आफादनि मावख'नि सेरावनो एबा लांगोना फोथाराव खुंफुंनाय जायो आरो बे हाबाफारियाव बाहागो लायो मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' लोगोसे बिटिआरनि मावफुं सोद्रोमा डक्टर नीलुर सरगियारजों लोगोसे गोबां ओनसोलनि मेलेमजिबि बिथांमोना बाहागो लानानै बे गेवलां मेल हाबाफारियाव बाहागो लानायजों गोबां मेहेर गोनाङै खुंफुंनायखौ बे समाव नुना मोननाय जायो आरो बे समाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा हारिमुखौ फोथांना लाखिनाय लोगोसे जा बड'फानि सिमां आरो थांखिमोन बेफोरखौ नोजोर होनानै जों मोनफ्रोमबो बिथिङाव अरायसम आवगायलांबाय थागोन होननानै बे समाव मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा खौरांनि गेजेरजों फोरमायो। दानिया फैदो बिदिब्ला सानजा उदालगुरि रंजालि बैसागु फोरबो खुंफुंनायाव बाहागो लानानै मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा बे सानजा उदालगुरि रंजालि बैसागु खुंफुंनायनि सोमोन्दै माबायदि गुवारै बाथ्रा फोरमायदों जों बिथांनिफ्राय आबुङै खोनासंना लादोनि। परम्परागतभावे जी आमार रंजाली बैसागु रंगाली बिहु निखिल बर' छात्र सन्थार 6टाके आंचलिक कमिटी ईस्ट उदालगुरि रंजाली बैसागु उदযাপन कमिटीर जोगेदी प्रत्येक बछरे आनान ठायत रंगाली बिहु उदযাপन करि आहिছে আৰু আজি বড় বাজাৰ এই আঞ্চলিক অফিচৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে যি এটা আয়োজন কৰা হৈছিল এতিয়া মুকলি বিহু বা গেওলাং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইটো আমি উদ্বোধন কৰিলোঁ। বড়ো জাতি যি সময়ৰ পৰা অসমত বসবাস কৰিছে আৰু যুগ যুগ বছৰ ধৰি আমাৰ পূৰ্ব যিখিনি প্ৰজন্মই দীঘলীয়া কালৰ পৰা আমাৰ ৰীতি নীতি আমাৰ যিবিলাক পৰম্পৰা আমাৰ কলা সংস্কৃতিক লৈ পেলাই এই অসম এই পবিত্ৰ ভূমিত আৰু এই বৰ্তমানৰ বিটিয়াৰ এই পবিত্ৰ ভূমিত আমি নিজৰ কলা সংস্কৃতিৰ চিনাকি পৰিচয় লৈ আগুৱাই নিয়াৰ কাৰণে সকলো দিশত কাম কৰিছোঁ আৰু ৰংজালী বৈশাগু যেহেতু প্ৰাকৃতিক এই পৰিৱৰ্তন আৰু আমাৰ যি সমাজৰ লগত জাতিটোৰ লগত সম্পৰ্ক থকা এটা জাতীয় উৎসৱ সেই উৎসৱ উপলক্ষে সকলোৰে মনত এটা নতুন আশা নতুন এটা মানে দিশ আৰু ভাতৃত্ববোধ সমন্বয় আৰু আমাৰ মাজত মৰম স্নেহ বৃদ্ধিৰ যোগেদি সকলোৱে এইটো উদযাপন কৰিছে আৰু ইয়াত এটা নিদৰ্শন আমি দেখুৱাইছোঁ যে যিসকল আমাৰ সমাজৰ জাতিটোৰ জ্যেষ্ঠসকল আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ সেৱা আগবঢ়াইছোঁ শ্ৰদ্ধা আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকৰ সমাজৰ প্ৰতি যিখিনি তেওঁলোকে কৰি থৈ গ'ল সেইটো আমি শ্ৰদ্ধা দি পেলাই তেওঁলোকক সন্মান কৰিছোঁ। তো আশা কৰিছোঁ যে এই ৰংজালী বৈশাগুৰ যোগেদি উপেন ব্ৰহ্মই যি এটা সপোন দেখিছিল বিশ্ব দৰবাৰৰ বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কলা সংস্কৃতি আমাৰ খাম জোতা চিপুং আমাৰ গামোচা আৰণাই দখনা এইটো জিআই টেগ পোৱাৰ পিছত বিশ্ব দৰবাৰত লৈ যোৱাৰ আমাৰ যি সংকল্প সেই সংকল্প নিৰৱচ্ছিন্নভাৱে আমি কাম কৰি যাম আৰু এই বিহুৰ বতৰত ছয়টা আঞ্চলিক নলবাৰী ৰৌতা বড় বাজাৰ ওৰাং মাজবাট আৰু বৰচলা এই ছয়টা আঞ্চলিকে যৌথভাৱে আমি ৰঙালী বিহু উদযাপন কৰা হয়। এই ছয়টা আঞ্চলিকে এটা কোঅৰ্ডিনেশ্যন কমিটি আছে, এইটো ইষ্ট ওদালগুৰি
কোঅৰ্ডিনেশ্যন কমিটি আগত আছিল ইষ্ট দৰং কোঅৰ্ডিনেশ্যন কমিটি 1992 এইটো গঠন কৰা হৈছিল আৰু প্ৰথমবাৰ মাজবাটে বিহু পাতা হৈছিল তাৰপিছত কিছু সময়ৰ অসুবিধাৰ কাৰণে এইটো অলপ দীৰ্ঘদিন হয় আৰু পিছলৈ এইটো বিহু পাতা আৰম্ভ হৈছে এবাৰ 16তম আমি বিহু পাতিছোঁ আজি এই বড়বাজাৰ আঞ্চলিক কমিটিৰ অফিচ কাষতে যি ফিল্ড আছে তাতে আমি বিহু উদযাপন কৰিছোঁ আৰু এই বিহুত এটা 6টা আঞ্চলিকৰ যে বড়োৰ কি কালচাৰ যে কম্পিটিশ্যন এইটো কৰা হয় খাম দামনাই বাদায়নাই सिफुं सुनाय बादायनाय बैसागु देमसि मोसानाय बादायनाय माराथन खारनाय हौवासा हिन्जावसा भलिबल आरो सानद्रै हेबनाय टोटेल आमी 19টা এটা কম্পিটিশ্যন লৈ আজি আমি ইয়াতে বিহু পাতা হৈছে দুইদিনীয়া কাৰ্যসূচী হয় আমি এবছৰ 20 আৰু 21 বহাগৰ 6 আৰু 7 এই দুদিনৰ আমি ইয়াতে বিহু পাতিছোঁ আৰু আজিৰ বিহু পাতাটো আমি চাবলৈ গ'লে মাত্ৰ ষ্টেজ প্ৰগ্ৰাম কালচাৰ প্ৰগ্ৰাম ইমান নহয় ষ্টেজ প্ৰগ্ৰামটো আমি দেখিবলৈ পাওঁ সেইটো লক্ষ্য ৰাখি আমি এটা 6টা অঞ্চলৰে আমাৰ যে নাচনি আছে তেখেতসকলক আমি ইয়াতে কম্পিটিশ্যন কৰিবৰ কাৰণে এটা সুযোগ কৰি দিছোঁ আৰু আমি এইটো কিমান পাৰে সুন্দৰভাৱে নেতৃত্ব কৰি আহিছোঁ আজি আমাৰ ইয়াত আছিল নিখিল বড়োৰ ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ছাৰ তেখেতে আমাৰ মুকলি বিহুখন উদ্বোধন কৰি দিছে এতিয়াও আমাৰ এই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীত আমি ধুনীয়াকৈ চলাই আনিছোঁ আজি मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनलड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।